চালা মোৰ থাকিলোঁ নহয় এই দিনটোৱে বেয়া দেই ফোন এটাকে কৰি লওঁ ৰ अकेला हूँ मैं इस दुनिया में হেল্ল' দীপু হেল্ল' ক'ত আছ মই ঘৰতে অঁ বাকী খবৰ ভাল ন খবৰ ভাল ভাল তিনিআলি বহুত দিন আদায় নাই মই লকডাউন হোৱাৰ পৰা যে আজি আদাটোকে মাৰি দিওঁ নেকি ন অঁ ঠিক আছে মই গ্ৰুপত মেছেজ কৰি দিছোঁ বাকীকেইটাক অঁ ঠিক আছে মই ওলাই যাম দে হ'ব আমাৰ খাই আনো ইয়াতে আগৰ বস্তু বিকিব লগা আছিলে নেকি আজি ষ্টেকটো দিবে না ঐ গোপন মেছেজ আহিছে চাবা তিনিআলি আড্ডা মাৰিব আছে বোলে যাওঁ নেকি যাম এই গেমটো খেলি যাম হেল্ল' অঁ দীপু অঁ মই ওলাই গৈছোঁ তই ওলাই আহিবি চেঙেলি আহি গ'লে বহুত দিন মই দেখিলো দেই ঘৰত মানুহটো ক'লা হৈ গৈছে যে কি কবি আৰু উপায় নাই ন মই যাওঁ বৈ দুটা যাব পাৰিম নেকি ক'ত দুটা যাব পাৰি ঠিক আছে বাকী ভাল ন আছোঁ দে মোৰ ভালে আজি চবকে লগ পাম গৈ আহোঁগৈ ভাল লাগিব বহুত দিন মই আড্ডাতে মাৰি এই নামিলো কিমান দুটা এনেকৈ গৈ থাকিবা নাম তাকে নামিলোঁ ৰ বাকী আগৰ মানুহটো খবৰ ভাল ন মোৰনো কি আৰু মানুহনো অভাৱেই নাই যাৰ লগত কথা পাতিমগৈ যায় তোৰ ক আছোঁ দেই যেনে তেনে ভালে চলি আছে ন অঁ হেল্ল' আকৌ ইমান দেৰি কৰি আছ যে আমি আহিলোঁ ন ইয়াত সোনকালে লাগে এই চেঙেলিটো চা না আমি ধুনীয়া আছে চলি ধুনীয়া আছে ন চেষ্টা কৰি চাওঁ ৰ তই মিলাব নাই তই মিলাচোন বৰ জানা যদি পাম না নোৱাৰো এই নোৱাৰো তই মিলা হওঁ মোবাইল এইকেইটা ইয়াতে আছে ৰাখিছোঁ কি ওলালে বহুত দিনৰ মূৰত লগ পাইছো ন স্মাৰ্টফোনটো লগাব দে আকৌ ফুলতে আহি পালেহি না চব লোৱা এইকেইটা বহি আছে অঁ এইকেইটা আছে আছে এইকেইটা ধুনীয়াতে বহি আছে ইমান দেৰি কৰিলি যে মেছেজটোতো অথনিয়ে দিলি এইকেইটা ৰখি আছে দাদু খবৰ ভাল ন ইয়াতে বহুত নকবি মই কিনাৰতে বহি খৰিকেইটা চিট নাই তাতে বহ মানুহ ফুটিলে কি কবি মই খেলোঁ মোবাইল মোৰ লাগে না কি খবৰ চাৰ্জে নাই একেবাৰে বেটেৰী সোমাই কিনে কি বলাব ময়ে থাকিলোঁ ক তই খেলিবই নাজানো কি জোঙাই কি খবৰ খাতি নাহাই যে এতিয়ালৈকে নাপাহৰি তই ফোন এটা কৰিছিলোঁ ন এতিয়ালৈকে পোৱাহি নাই নেকি গ্ৰুপততো মেছেজ দিয়া আছে ন নিজে নাচাপাহি আহিব ৰ অলপ দেৰি বুজিছ ন নাম দিয়া চেতন হাজি জঙাই না জঙাই আহিছ ব্ৰইলাৰৰ লগত লৈ আহিছ যে ভাই ইমান কামোৰ আৰে ভাই লোকেল হয় মই ব্ৰইলাৰ নহয়
আরে কে আহি গলি আরে কে তই আহি গলি তই বোলে নতুন মোবাইল ললি যা সেয়া পৰা শিখৰটা লৈ আহিবি একদমেই দেৰি নকৰিবি वाह भाई क्या साड़ी बनाई दिली যা গজা লৈ আহিবি চাউল কিনিব ঘৰত পইচা নাই সাদক খাই আছো ইমান বেয়া দিন নহ'লেও নহয় আমাৰ লকডাউন দিয়া পা भाई दुखर दिन इमान दुख निदिबी क এইটো ল শিখৰ লৈ আহিবি যা অকল যাব বেয়া লাগিছে বে ঐ দিমে যা বল ক'ত যাও দোকান ঐ ভাই ক'ত যাবে দোকান ঐ চিগাৰেট লৈ আহিবি দেই ঠিক আছে আহিছো কি হ'ল তলি চবে মোবাইলতে লাগি আছো যে কথা চলা পাৰ আকৌ ইমান দিনো মোৰ লগ পাইছো এই চিনেমা চাই আছিলো লাইফটো যে বৰবাদে হৈ গৈছে দেই কি কৰিম কি নকৰিম এতিয়া ঘৰতো বহুত কথা শুনাই আজিকালি ডাঙৰেও হ'লো লকডাউনো পৰিছে চাকৰি এটাতো পাম বুলিতো আশা নাই এতিয়া যোনটো চাকৰি 2020 চনত পুলিচে ওলাইছিলে তাৰ কাৰণে কিমান দৌৰিলো কিমান কষ্ট কৰিলো দিনে ৰাতি এক কৰি কষ্ট কৰিছিলো তাতো একো নেপালো পুলিচৰ দুৰ্নীতি হৈ গ'ল সেইবিলাক কি কৰিম এতিয়া উপায়তো নাই ন ভাবিলে বেয়া লাগে সেইবিলাক কথা বহুত ল'ৰা লাইফ বৰবাদ হৈ গৈছে তাকে মোৰ এতিয়া উপায় নাই এনেই চাকৰি নাই ঘৰতে ব্ৰইলাৰ কাটি আছো আকৌ ওলাব বুলি কোৱা শুনিছিলো একো নাই দে চবৰে এনেকুৱা হৈ থাকে ক'তো কিমান লয় এনেকে কিন্তু ট্ৰাই কৰি থাকিবৰ কাৰণে এৰি দিব নালাগে মই ভাবিছো কি এবাৰ মোৰ বয়সটো হৈছে মই অনলাইন চলাইন কৰি চাম 10 মাইণ্ড প্ৰেক্টিচ কৰিম মই কিন্তু অনলাইন চলাইন হ'লে কবি মই মানে এইবিলাক অনলাইন চলাই হ'লে চাই থাকো ন হ'ব আমি আছো নহয় পিছত মানে খবৰ চবৰ দিবি আৰু গ্ৰুপত মেছেজ কৰি দিলে হ'ব তাকে ঠিক আছে এই দাদু পলি ক্লাছ আছে নাই পলি ক্লাছটো হৈছে এই আমাৰ নেটৱৰ্কে নাপায় আমাৰ পাহামত নেটৱৰ্কে নাই কি কৰিবি তোৰ ক এতিয়া অফলাইন ক্লাছ কৰা মানুহ নহয় তাকে ক পৰীক্ষা আহিলে যে কি হ'ব দেই তাকে মোৰো ভয় লাগে ভাই পেট বনাই আছা দেই আৰে ভাই খাও ন খাবি অলপ তোৰ পেটে নাই হৈ যাব অ ঠিক আছে আলে বহুত দিনৰ মোৰ চিখৰটো চুবা বন লাগিব দেই আমাকো লাগিব আৰু দেই বৰ ধুনীয়া গোন্ধ কিন্তু গোন্ধটো আমাৰো ল'ব সোনকালে মিলে খাওঁ লাগি আৰে দিম চবকে দিম ৰ না ঐ ৰ বস্তু এটা পাহৰি গৈছিলো জলদি জানাই আজিকালি দিনকাল কেনেকুৱা চেনিটাইজাৰ ভালকে মৰা মোৰ শিখৰ মোক চেনি কিন্তু ন ভাই ছোৱালী পাতা পাবা আৰু আৰু সেই আমাৰ দুগু এণ্টাৰটেইনমেণ্ট অলপ বিষ মাৰি ঐ ল'ৰাখিনি ইমান দিনৰ মই লগ পাইছোঁ কিবা কিবি নকৰ নেকি কিবা কেছ লাগিছিলে সৰু লাগিছিলে গধূলি কি চবেই ওলাবি নহ'লে ষ্টিলটা এতিয়া যাওঁ মই গৈ থাকোঁ গৈ মোৰ এফালে যাব আছে একেবাৰে তেতিয়াহ'লে ঘাটিতে লগ পাম যাবি ধৰি কালি মোৰ বেয়াকে হাৰিলো বে আপোনালোকেলা ধেত কেতিয়া আহিলি মনে কোৱা নাছিলো তোক তই ইমান মন কিয় মাৰি আছ কি হৈছে ঘৰৰ পৰিস্থিতি বৰ ঠিক নহয় দেউতা বেমাৰ কি হৈছে কি কি হৈছে জানো একদম দেখাবৰ কাৰণে পইচা পাতিয়ে নোহোৱা হৈছে কি কোৱা যায় তাকেই ভাবি মাথাতে কিবা এতিয়া কেছটো কেতিয়া হ'ল কেতিয়া হ'লতো 4-5 দিন মানে হৈছে তই আগতে ক'ব লাগিছিলে আমাক অলপ হ'লেও সহায় কৰিব পাৰিলো অলপ আগতে ক'ব লাগিছিলে একো নাই বাৰু এতিয়া হ'ব আমি কিবা এটা কৰিম আমি এতিয়া সহায় কৰিম বাৰু মানে পইচা পাতি কি নোহোৱা হৈছে মানে পইচা নাই কি ক'ম চিন্তা নকৰিবি দে আমি আছো নে গোটেইখিনি আছো আমি আছো ন তই চিন্তা কৰিব ইমান দৰকাৰ নাই আমি মুঠতে আমাৰ লগতো ইমান পইচা নাই ন আমি যিমানখিনি পাৰোঁ আমি গোটেই লগৰখিনি মিলাই মেলি যিমান পাম কৰি দিম আৰু তই প্ৰথমতে দেউতাক মেডিকেল লৈ যা মই গাড়ীখন ফোন কৰিছোঁ সেই ৰমেশক ফোন কৰি দিছোঁ ফোন লগাই দিবি তই গৈ থাকিলে ভাল হ'ব নেকি এতিয়া আমি ফোন কৰিম তই মন চন মাৰি বেছি আমি আছো ন তই চিন্তা কৰিব দৰকাৰ নাই দেই
ভালে ডিউটি পাইলা তাকে এইবাৰ ডিউটি পাইছো ক'ত যোৱা তুমি এই দোকান আহিছিল কি লোৱা কণী দুটা নিব দিছিলে হকী আজি কি হকীয়ে কি কণী খাব কৰিছে নেকি তাকে বাকী ভাল ন ভালে মই তাকে দুটা বস্তু ন তাকে বৰ গৰম পৰিছে পাই জগদীশ ভালতো ভাল কেনেকুৱা ভাল 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 কেলে হ'ব অকণ চেনিটাইজ কৰি লওঁ দে দিয়া চেনিটাইজ কৰি লওঁ নকে আজি ভাত পানী খোৱা হ'ল নাই তাকে কণী দুটা নিব আহিছিলো আৰু লগ পালো যে কথা এটা পাতি ল'ব তই কি হ'ল আচলতে তুমি এইফালে তিনি ল'ৰাখন দেখিছা তাতে প্ৰায় দেখোৱে কাম বন নাই নেকি দিনৰ দিনটো তাতে আড্ডা মাৰি থাকে মই যেতিয়া অফিচ পাওঁ তাতে দেখো তাকে মোৰ মন নকৰা নহয় কথাটো তাকে বুজিছা তই সিহঁতক ইয়াৰ পৰা উঠাব লাগিব নহ'লে সিহঁতৰ পৰা দেখি দেখি সৰু চামটো বেয়া হৈ যাব তাকে আহিবা কাইলৈ গধূলি আমাৰ ঘৰ গধূলি মানে ন তুমি মানুহবিলাকক কৈ চাবা কম ওচৰৰ মানুহক কম একেলগে কথা পাতি মেলি চাওঁ কি হয় ন তাকে বেয়া হৈছে ন তাকে এইটো আপোনাৰ কণী দুটা বস্তু কেইটামান দে আলু এক কেজি দে আৰু চিকেন পেকেট দে জগদীশ চিকেন জনাব দে যাব এই বিস্কুট দুটা আৰু চাহৰ পেকেট লিখি দিবা না দাদা ক'ৰ পৰা আহিছে দি দিবা ভাল নহয় ভালে দেই যাব লিখি দিবা দেই কি হৈছে আহিলে এই দোকান গৈছিলো এই বজাৰ কেইটামান আছে পিছে খবৰ খাতি চবৰে মোৰ কিন্তু বেলেগ ইফালে টানে সেইফালে যায় মানে ৰবৰ তাকে কথা এটা আছিলে কি কিবা আমাক যে ভাইমুণ্ডা যে আমাৰ গাঁৱৰ ভাইমুণ্ডা এই মানে আজি দোকানৰ কথা পতা শুনিলো মানে বহুত বেয়া বেয়াকে ভাবি থাকে আমাক মানে মানে কিবা কৈছিল আমি আড্ডা মাৰি থাকো ইয়াত বেয়া বেয়া ওলা বুলি ভাবে নেকি চিগাৰেট টিকেট খাই থকা বুক থা ওলাইছে আৰু হেৰি আকৌ এই আমাক বোলে আড্ডাৰ পৰা উঠোৱা কথা ভাবিছে মানে কোনে কৈছে এই ভাইমুনিয়ে কৈছে আকৌ মানে এই যে মামাৰ কি মাকৈ নে কি কথা পাতিছিলে মানে কোনে মাকৈ দা মাকৈ লগত কথা পাতিছিলে আমাক উঠাব বুলি শুনিছো এতিয়া কি হয় নাজানো আমিতো ইয়াত কোনো বেয়া কাম কৰা নাই আমি একো বেয়া কাম কৰা নাই যেতিয়া টাইম সময় আহিলে দেখা যাব মানে এই ভাইমনু কোৱাটো এই শকতকে স্প্লেণ্ডাৰ বাইক আছে ন হ'ব আপোনাৰ দেখা যাব সময় আহিলে দেখা যাব বুলেট এখনো আছিলে ভাই ন বুলেট এখন আছিলে বগা হ'ব লাগে নেকি এই বগা ৰঙৰ বগা এখন মই দেখিছো এখন সেইটোৱে তাৰ দুখন বাইক আছে মানে স্প্লেণ্ডাৰ এখন আছে স্প্লেণ্ডাৰখন সেই ডিউটি আহিব কাৰণে আনে নেকি মোৰ মতে হ'ব পাৰে দুখন বাইক বচা জানো এই দেখোন আমাৰ বেয়া গুণে গাই থাকে নেপায় কিয় তোৰ ভূপেন্দ্ৰৰ কথাটো মনত নাই নেকি যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনে নকোৱা ফোন কৰা কোনোবাই আহিবচোন বহিছে ভাল পাইছে আহিলা ভাল পাইছা পাইছো অলপ চলপ বহুত দিনে হ'ল আহিবই পোৱা নাই হ'ব একো নাই ভাল পাইছো তাৰপৰা ক'ত দুখ পালা এই হাতত পাইছো মূৰত পাইছিলো ভাল পাইছো অলপ
ডিঙিটো পচৰা খালে। পিছে তোমাৰ হস্পিটেললৈ কোনে নিলে? মইতো তাত গমেই নাপাওঁ, চেঞ্চলেছ হৈ আছিলোঁ। মই মেডিকেলতহে গম চকুটো মিলোঁ তেতিয়া এই আমাৰ যে তিনিআলি ৰৈ থাকে যে ভাইটি এটা সিহঁতকে দেখিছিলোঁ, সিহঁতে নিলে চাগে। তাকে বৰ কিবা দিন দিয়া চলি আছে। ডিউটিৰ পৰা অহাৰ পৰাই হ'ল? এই ডিউটিৰ পৰা নহয়, তোমাকে লগ সেইদিনা গধূলি মাতিছিলা যে, তোমাকে লগ কৰিবলৈ আহিছোঁ। তাৰপিছত মই লগৰ এটা ঘৰত গৈ বুলি মই আহোঁতে সেইটো কেছটো হ'ল। তাকে আৰু ঘৰত ভাল ন? ভালে ভালে। বহা, চাহ তাহ খাবা। দয়াল, তোমাৰ দেউতাই গা ভাল পালে নাই? পাইছেগৈ অলপ। কথাটো পাহৰি গৈছিলোঁ। ভাল পাইছেগৈ ন? পাইছে আৰু চবকে এটা কথা কৈছোঁ, দেউতাই চবকে ভাত এসাঁজ খুৱাম বুলি কৈছে, মানে সহায় কৰি দিয়াৰ কাৰণে। মই জনাম বা খবৰটো দি দিবি, গ্ৰুপত মেছেজ এটা দি দিবা ডিব্ৰুগড়। দি দিম। হেল্ল', ক'ত আছা? ঘৰতে আছা ন? তাকে আজি অলপ ভাল পাইছোঁ, অলপ ওলাই যাওঁ নেকি? ভাল পাই চাগে ন? বতৰটো ভাল কৰিছে, আহিবা তিনিআলিত অলপ ওলাই গৈছে দেই। ঠিক আছে, আহা মই গৈছোঁ বাৰু। হ'ব বাৰু। ঠিক আছে দিয়া। মা, মই ওলাই যাওঁ দেই। বুলেটখন? নাই, এক্সিডেণ্ট হোৱাৰ পিছত গেৰেজতে পৰি আছে। ক'বা আৰু এখন আছে, এইখন হ'লেও এইখনো বেয়া হৈ আছে কিবা। ভালে হ'ল, এতিয়া নচলোৱাই ভাল। তাকে ল'ৰাবিলাক বহিছে ন? ভাল পালেগে? পাইছোঁ। তাকে গেম খেলি আছ নেকি? শুন না, কথা এটা ক'ব আছে যে মোক বেয়া চাই নাপাবি। মই ভবা নিচিনা কথাবিলাক একেবাৰে নহয়। কি কথা আছে? আচলতে তহঁতৰ মাজতো যে ইমান ভাল এখন হৃদয় আছে মই ভাবিবই পৰা নাছিলোঁ। মই ভাবিছিলোঁ তিনিআলিত আড্ডা মৰা ল'ৰা মানে বেয়া ল'ৰা, বদমাছ, ঝেঙীয়া। সেইটো মোৰ একদম ভুল ধাৰণা আছিলে, বুজিছ? যদি সেইদিনা ধৰি নাথাকাহেঁতেনে আজি চাগে মই পৃথিৱী নাথাকিলোহেঁতেন। আৰু তহঁতৰ কথাও মই মানুহক বহুত বেয়াকৈ কৈছিলোঁ, সেইকাৰণে পাৰিলে যদি ক্ষমা কৰি দিব অলপ মোক। মইতো ডিউটিৰ পৰা অহাৰ পিছত গধূলি সময়খিনি এনেই থাকোঁ, ভাবিছোঁ তহঁতৰ লগতে অকণমান সময়বিলাক কটাম গধূলি। নিশ্চয় আহিম। ডাঙৰ মানুহ থাকিলে আমাৰে ভাল, কিছুমান কথা জানিব পাৰি। নাই, মোৰো অলপ মনটো ফূৰ্তি ফাৰ্তা লাগি থাকিব তহঁতৰ লগত কথা একেলগে থাকিলে। আহিব। তাকে আহিম তেনেহ'লে ন? ঠিক আছে তেনেহ'লে, এতিয়া মই গৈ থাকোঁ, এফালে যাবলগীয়া আছিলে, আঁতৰি আছেতো। অকণমান আহোঁগৈ। আকৌ যদি বহৰ তেনেহ'লে মই লগ পাম বাৰু দেই। আহিম দিয়া। আহিব। যাব দেই। গৈ থাকোঁ। বৰ ল'ৰাখিনি আজি ল'ৰাবিলাক গধূলি টাইমত ওলাই আহিব নাই? আজি নাহো নেকি? নাহো চাগে আৰু। বতৰটো ভাল নাই কচোন, বৰষুণে দিব নেকি? গৈ থকাতে ভাল হ'ব। চাৰিআলিত আড্ডা মাৰি থকা ল'ৰাকেইটা, আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অভদ্ৰ অথবা নিচাত মাতাল? আৰে বুকুখন চাই যাব এবাৰ সিহঁতৰ। সাগৰৰ দৰে বিশাল এবুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকুত।
আচলতে আপুনি ভবাৰ দৰে নহ'বও পাৰে কথাবোৰ সময় পালে আহিব এবাৰ আপুনিও য'ত ৰৈ থাকে হাজাৰটা সপোন আপুনিও আহিব এদিন উটি ভাহি যাব নিৰ্ভূত ভৰা ধেমালিত